नमस्कार बंधुসকল আপোনালোকক স্বাগতম জানাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আসলতে স্কুটি 30 নৱেম্বৰত প্ৰভাইড কৰিব না নাই, অৰ্থাৎ 30 নৱেম্বৰত দিব না নাই। যেহেতু হিমন্ত বিশ্ব শৰ্মা কৈছে কথাটো, এইটো আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমত এই কথাখিনি আপোনালোকৰ কনফিউজনখিনি দূৰ কৰিব বিচাৰিছো। নিশ্চয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰালৈকে চাই থাকিব। আৰু এটা অনুৰোধ, যিসকলে চেনেলটোত প্ৰথমবাৰ আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ যেতিয়া স্কুটিৰ অনলাইন আবেদন আহে তেতিয়াই মই ভিডিঅ' বনাই আপলোড দিম। আপোনালোকে চাই আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। সো বন্ধুসকল, এনে যদি আমি ধৰিব যাওঁ যে স্কুটি 30 নৱেম্বৰত দিবনে নাই, এনে হিমন্ত বিশ্ব শৰ্মা নিজে টুইট কৰি কৈছে যে 30 নৱেম্বৰত স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰিব বুলি। তো যেহেতু হিমন্ত বিশ্ব শৰ্মা বৰ্তমান মুখ্যমন্ত্ৰী, আৰু হিমন্ত বিশ্ব শৰ্মা যি কয় আৰু তাকেই হয় আৰু তাকে মানি লয় সকলো মন্ত্ৰীসকল। সো আপোনালোকে দেখা পাইছে কেইদিনমান আগত গ্ৰেড 4 যিটো ৰেজাল্ট আছিল, হিমন্ত বিশ্ব শৰ্মা কৈছে যে ইমান তাৰিখত দিয়া হ'ব, ৰেজাল্টটো ইমান তাৰিখত দিয়া হৈছে। তো নিশ্চয় যদি কৈছে তেওঁ আসলে 30 নৱেম্বৰতে দিয়া হ'ব স্কুটি, হয়তো আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু আপোনালোকক কওঁ যে স্কুটিৰ এপ্লাই কাৰণে কিছুমান মেণ্ডেটৰী ডকুমেণ্টছ আছে, আপোনাৰ আধাৰ কাৰ্ড আৰু আপোনাৰ স্কুল আইডেণ্টি কাৰ্ড, এইবোৰ আপোনালোকে কেৰি কৰি ৰাখিব, কাৰণ যেতিয়া এপ্লাই আহিব আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰাৰ পিছত কি হ'ব, আপোনালোকৰ মেৰিট লিষ্টটো ওলাই আহিব, আৰু আপোনাৰ মেৰিট লিষ্টত আপোনাৰ নাম থাকিব, আৰু স্কুটিৰ ডিলাৰ ক'ড থাকিব, আৰু স্কুটিৰ ডিলাৰৰ নাম থাকিব, আপোনাৰ ডিষ্ট্ৰিক্টটো থাকিব, আৰু আপুনি কোনটো স্কুলৰ পৰা পাছ কৰিছে, আৰু আপোনাৰ স্কুটিটো ক'ৰ পৰা ল'ব লাগিব সেই ডিলাৰৰ নাম্বাৰটো থাকিব। আপোনালোকে সেই ডিলাৰৰ লগত যোগাযোগ কৰি স্কুটিটো আনিব পাৰিব বা ঘৰত লৈ আহিব পাৰিব। সো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, আৰু অলপ হ'লেও যদি ইনফৰ্মেটিভ হয় তেনেহ'লে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ মোৰ মনৰ পৰা।